Final year's previous question Assamese MIL 2019 class 12 চাই যোৱা এক মাৰ্কৰ আহে 7টা লক্ষ্মীনাথ বেজবৰুৱাক শ্ৰী কৃষ্ণ কথা কি বিষয়ে গ্ৰন্থ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখকৰ নাম লিখা ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন হস্তিবিজ্ঞানৰ পুথিত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায় ইৰূপ নিষদৰ নিষেধ বাক্যটি কি বাগানত কৰ্মৰত অৱস্থাত ভূপেন্দ্ৰ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল অসমীয়া চিনেমাৰ জনক কোন বসন্ত ৰোগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল পদকীয় মানে কাক বুজায় দি এনচিয়েণ্ট মেৰিয়াৰ শীৰ্ষক কবিতাটিৰ ৰচক কোন বৃন্দাবন নামৰ গল্প সংলগ্নটোৰ ৰচক কোন টিঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱা 2 মাৰ্কৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ কি প্ৰকৃতি আৰু অনি শব্দ দুটাৰ অৰ্থ কি কোনগৰাকী বিদেশী সাহিত্যকৰ কোনটো কথা কবিতাৰ লগত মগনীয়া সাদৃশ্য আছে বিশদ সংহিতা আৰু যহস্তিলক গ্ৰন্থ দুখনৰ ৰচক সদায়াদয়ম অসদায়া অদয়মৰ অৰ্থ কি চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা জয়মতী ছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰশাসন পৰিষদ বঁটা লাভ কৰিছিল বৈজ্ঞানিক মানসিকতা কাক বোলে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা পানী মে মিন পিয়াহি মুখ শুনত লাগি হাঁহি 4 মাৰ্কৰ যিকোনো এটা লিখিব লাগে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মিত্ৰস্বৰূপ আনন্দৰাম বৰুৱাই কৈছিল আনন্দৰাম বৰুৱা পাতৰ পৰা ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মৌলিক মনটোৰ গুৰুত্ব বৰ বেছি যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ কেনেধৰণৰ গতি আৰু কাৰ্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিস্মৃতিত আচৰিত হৈ পৰিছিল চবকে লিখা সংজ্ঞাশয় কথা কবিতাৰ 4টা বৈশিষ্ট্য লিখা হস্তিবিজ্ঞানৰ পুথিৰ গদ্যশৈলী সম্পৰ্কে এটি টোকা যুগুত কৰা উপনিষদৰ যুগত শিক্ষা সাং কৰি গৃহস্থ জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থী গুৰুৱে কি উপদেশ দিছিল নিজৰ বাৰে লিখা অসমীয়া চলচ্চিত্ৰ জগতত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে লিখা প্ৰকৃত বিজ্ঞানিক কাম কেনে হোৱা উচিত পাঠৰ আধাৰত আলোচনা কৰা 1 মাৰ্কৰ পয়েমৰ পৰা কবিতাৰ পৰা বৰগীতৰ ভাষা কি গুমুস্তা শব্দটিৰ অৰ্থ কি নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি প্ৰবন্ধ জনক শব্দটোৱে কি বুজাইছে বিশ্বশিল্পী মহাবিশ্বৰ কবিয়ে কাক বিশ্বশিল্পী বুলি অভিহিত কৰিছে জিকিমিকি কাব্যগ্ৰন্থৰ ৰচক কোন নৱকান্ত বৰুৱা কাব্য চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয় নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা যিকোনো 5টা 2 মাৰ্কৰ শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল সত্য ৰজ তম গুণ কি নলিনীবালা দেৱীয়ে আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ প্ৰথমে কোন চনত আৰু কোনখন মুখপত্ৰত প্ৰকাশ হৈছিল আগুনৰ পথাৰত কাম আৰু কাম কবিয়ে আগুনৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল কৰুণতম কবিতাত কবিৰ মনত মাতৃ স্মৃতি কিহে কেনেকৈ জাগ্ৰত কৰিছিল প্ৰসংগ সংগত দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি 4 মাৰ্ক সিদ্ধ মুনিগণে চিন্তিয়া নাপাবে হৰি যশোদা কুলে ত্ৰিজগতৰ প্ৰতি ভকতি মিলিল মূৰ্খ মাধৱ বোলে উঠা মিস্ত্ৰী কহাৰ কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰে খেলি গ'লোঁ। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। 3 মাৰ্কৰ। হৱপুৰুষৰ হিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? জনতাৰ আহ্বান কবিতাটোৰ কবিয়ে কিহৰ জয় বিচাৰিছে? আগুনৰ পথাৰত কুঁৱলী নথকা হ'লে কবিয়ে কি দেখা পালেহেঁতেন? প্ৰথম দুটা স্তম্ভৰ লিখা। কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? 1 মাৰ্কৰ। যিকোনো দুটা লিখিব লাগে। মূল্যবোধৰ ত্ৰিনীতি কি? কৈশোৰকাল আন কি নামেৰে পৰিচিত? মাধ্যমিক শিক্ষাক জীৱনৰ আলিধুমুজা বুলি কোনে অভিহিত কৰিছে? মূল্যবোধসমূহৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। কৈশোৰকালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি? মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি? যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা। 4 মাৰ্ক। নন্দনতান্ত্ৰিক মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা বা আজিৰ যুগৰ বিশেষণ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ ব্যাখ্যা কৰা। এনিৱান। কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে? দুয়োটাৰে মাজত মূল পাৰ্থক্য ক'ত উদাহৰণ হয় বুজাই লিখা। অথবা শব্দ বিভক্তি আৰু কাৰক বুলিলে কি বুজা? অসমীয়া ভাষাৰ শব্দ বিভক্তিসমূহৰ এখন তালিকা যুগুত কৰা। তলৰ যিকোনো 5টা শব্দৰ যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুওৱা। তলত দিয়া জতুৱা ঠাঁচবোৰৰ লিখি একোটাকৈ বাক্য ৰচনা কৰা। যিকোনো 4টা। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা। আধুনিক সমাজৰ ব্যাধি অনুশাসনীয়তা, জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট, ছ'চিয়েল মিডিয়া আৰু সমাজ।